তো হে গাইজ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল সুৰজিত ব্লগছ। আৰু এতিয়া মই আছোঁ নদীৰ পাৰতে আছোঁ। কেছটো হ'ল মানে এনেকুৱা, কেইদিনমান আগতে যেতিয়া পূৰা পানী বাঢ়িছিল, তাৰপিছত ইফালে চাওক এই নদীৰ মানে পূৰা গৰানিবিলাক ভাঙি আছে, গৰা খহি আছে। অলপ আগতে ইয়াতে বহুত মানে ভাঙি ভাঙি পৰি আছিল, আৰু ইফালে চাওক সেনেকৈ কৰি গৰাবিলাক মানে গৰুবিলাক খহি গৈছে, আৰু এইটো পৰিব আৰু অলপ ইমান ওচৰত যোৱা নাযাব। চাওক ইফালে বহুত মানুহৰে খেতি নষ্ট হৈছে, আৰু মই য'ত আছোঁ মোৰ পিছফালে আছে মৰা পাতৰ খেতি। তো এইফালে বহুত দূৰ আছে, খেতিবিলাক চব চেছ কৰিছে মানে নদী ভাঙিছে। আৰু এইফালে এইখিনি অলপ খেতি বাতিছে মানে বাচিছে, অলপ অলপ কৰি এইবিলাক ভাঙি গৈ আছে। নদীটো বহুত দূৰত আছে। এইফালে কেইডালমান এইফালে আগত কেইডালমান বগৰী গছবিলাকো চব মানে নদী ভাঙি চব লাগিছে। মই এটা ভিডিঅ' বনাইছিলোঁ আগতে যে বগৰী খাব পৰা, তাতে মৌমাখিয়ে কামুৰিছিল। তো তাই আগত আছিল, নদী কি কৰিছে চাওক, এইফালে মানে পূৰা ভাঙি ভাঙি আহি আছে। আৰু চাওক এইডাল কলগছ উঘলি আহি পূৰা ভাঙি গৈ আছে নদী। আৰু এইফালে এইবিলাক আছিল চব ধান খেতি আছিল, চব নাই, বালি পুতি থৈছে, এইবিলাক অলপ অলপ আছে, মাজতে এইখিনিতে আছে আৰু আগত নাই। চব দেখাইছোঁ আপোনালোকক, আগতো মানে বহুত বালি পুতিছে আৰু এইখিনি পুতিছে, আৰু ইফালেতো বালি পুতনি ইফালে চব ভাঙাই লৈ গৈছে নদী। ইফালে যাব আৰু ইমান ওচৰত যোৱা নাযাব, ইয়াৰ পৰা এইটো যাব কেনেকৈ কৰি, এইবিলাক ফাটিব লাগিছে, এইবিলাক চব ফাটিব লাগিছে, ইমান ওচৰত যোৱা নাযাব, নহ'লে মাটিৰ লগতে মানুহ যাম। চেন্দেলযোৰ হাতত ল'ব লাগিব। আৰু চকীটো এই নগত ভাঙি পৰিল মাত্ৰ অলপ আগতে, মই কেমেৰাটো তেতিয়া অফ হৈ আছিল মোৰ। এইবিলাক ভাঙিব আৰু চাহ কেনেকৈ কৰি চাই আছে, 1 মিনিটত বহুতখিনি মানুহ ভাঙি যায়। মই চেন্দেলটো মানে হাতত লৈ লৈছোঁ, ইফালে মানে কুলুং পৰিছে, তাৰ কাৰণে খোজকাঢ়ি বহুত দিগদাৰ হৈ আছে, তাৰমানে হাততে চেন্দেলটো লৈ লৈছোঁ। ইয়াৰে এইখিনি মাত্ৰ কলগছ বাচিছে ইফালে, আৰু ইফালে বহুত আছিল, ভাঙি গৈ আছে। আৰু ইফালে চব এইবিলাক ধান খেতি আছিল, চব পুতিছে বালিয়ে। অলপ অলপ দেখাই দিছোঁ, অলপ অলপ যিখিনি বাচিছে সেইখিনি আপোনালোকক দেখাই দি আছোঁ ৰ। এইবিলাক চব এইখিনি বাচিছে, আৰু ইফালে নাইকি চব এইবিলাক বালি পুতিছে, এইবিলাক আগত আছে, আৰু ইয়াতো চব পুতিছে। এইখিনি যাব আৰু বেছি টাইম নাই, আৰু থাকিব 45 ছেকেণ্ডমান পিছত চব যাব। নদীটো ইফালে মানে বহুত দূৰত আছিল, আগত কেইডালমান গছ আছিল, কি আছিল, আৰু ইফালে ইমান নেদেখা আৰু আপোনালোকক মোৰ নষ্ট হৈ যাব। আৰু ইফালে আছে ৰ অলপ ধান খেতি আছে, এইখিনি দেখাই ভিডিঅ'টো ইয়াতে সামৰি পৰিছে লাষ্ট, আৰু এইখিনি বাচিছে, এইখিনি চাওক। আৰু চাওক এখন পূৰা ফৰকাল হৈ আছে, পূৰা তামাম ৰ'দ দিছে।